গুড মৰ্ণিং সকলোকে। এয়া শুই উঠি নিজৰ কামত ব্যস্ত হ'ব লাগে। এতিয়া নিজৰ কাম কৰিবৰ কাৰণে মুখ হাত ধুই ৰেডি হৈ আহিলোঁ। এতিয়া মই ৰেডি হৈ আহি চাহ বনাব লৈছোঁ। কালি তিয়াই থোৱা চুজি আৰু আটা কেইটামান চাহৰ লগত খাবৰ কাৰণে পিঠা বনাম। এয়া বনাবৰ কাৰণে ৰেডি হৈছোঁ। বনাই লওঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। কালিয়ে তিয়াই থোৱা আটা আৰু চুজি তিয়াই থৈছিলোঁ। এতিয়া মই বনাম। এইফালে চাহ পাতি লৈছোঁ, এইফালে কেৰাহীখন পাতি লৈ তেলো দি থৈছোঁ। পূৰা গৰম হৈ আছে আৰু অকণমান ভালকৈ গৰম হ'ব দিছোঁ। এয়া মই এতিয়া পিঠা দি দিছোঁ। পিঠা মানে মালপোৱা বুলিয়ে ক'ব পাৰি। কালিয়ে চুজি আৰু আটা তিয়াই থোৱাৰ কাৰণে বহুত ধুনীয়াকৈ ফুলি গৈছে। চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে। কমকৈ বনাম মই এতিয়া চাহ খাবৰ কাৰণে। দুজন মানুহে আমি এনেকৈ বনাই লৈ আৰু চাহ একাপ ভালদৰে ৰাতিপুৱা খাই যাম, কাৰণ তেওঁ ডিউটি যাব লাগিব। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে। চাওকচোন ইমান ধুনীয়া ফুলি উঠিছে। খাবলৈ কিন্তু বহুত ধুনীয়া হয়। মই প্ৰায় তেনেকৈ বনাই খায়ে থাকোঁ। চুজি আৰু আটা বা ময়দা আৰু আটা তেনেকৈ কৰি মানে তিয়াই থওঁ আগদিনাখন, বা 2 ঘণ্টা 3 ঘণ্টা তিয়াই থওঁ। তেনেকৈ মানে বহুত ধুনীয়া লাগে খাবলৈ। এইটো অলপ বেয়াই হ'ল, হ'লেও হ'ব আৰু খামেই যেতিয়া। এয়া চাওক আপোনালোকে এনেকৈ বনাই খাই নাই বাৰু? এয়া ৰেডি হৈ গ'ল। এয়া মোৰ চাহ ৰেডি হৈ গ'ল অলৰেডি। এওঁক দিছোঁ। এওঁ আকৌ ৰাতিপুৱাই মোক নুঠাবা দেই বুলি কৈছে ভিডিঅ'ত, সেইকাৰণে উঠোৱা নাই। এওঁক খাব দিছোঁ। এয়া আকৌ ডিউটি যাব ওলাইছে। মোৰ পেইনটো লৈছে, কৈছোঁ মোৰ বহুত মৰমৰ পেইন লৈ আহিবা শুন। এয়া গ'লগৈ আৰু কোনফালেদি যাব চাব দেই, চাই থাকক। এইফালে ওলাব অকণমানকৈ ষ্টেপত তলত। সেই ওলাইছে তলত, ওই পিনেদি যাব। গছজোপা আৰ কৰি থাকে, বহুত ডাঙৰ গছ এজোপা আছে এইখিনিতে। এইখিনিতে অলপ ওলাব। এইয়া গ'লগৈ আৰু। এতিয়া আকৌ মোক খানা বনোৱা, বইল চব্জি বনাম। মাংসটো বইল কৰি লৈছোঁ, পানীখিনি গৰম কৰি। ব্ৰইলাৰ মাংস বইলকৈ বনাই খাম লাই শাকৰ লগত। এয়া লাই শাকখিনি ধুই থোৱা আছিল, দি দিছোঁ ধুনীয়া বনাই। এয়া চাওক অলপমান লাই শাক। এতিয়া এনেকৈ অলপ দেৰি ৰাখি দিম। দিছোঁ ঢাকনখন মাৰি দি অলপ দেৰি ৰাখি দিম। তাৰ পাছত চাওক এইয়া অলপ দেৰি পাছত শাকখিনিতো যা গ'ল, সেইটো কাৰণে ইয়াত এয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। আদা নহৰু দি দিম, অলপ খুন্দি থোৱা আছে। ইয়াত জালুক দিছোঁ। তাৰ পাছত আদা নহৰু দিম। আদা নহৰু জালুক দিছোঁ, কাৰণ লাই শাকৰ গোন্ধটো ওলাই, নহ'লে বইল যে বেলেগ মছলা নিদিওঁ, সেইকাৰণে জালুক দি দিছোঁ অলপমান, আৰু আদা নহৰু দিছোঁ। কেঁচা জলকীয়া এটা, কেঁচা জলকীয়া 2টা আৰু পিঁয়াজ। তাৰ বাদে একো নাই। এনেকৈ এতিয়া ঢাকনখন মাৰি থৈ দিম অলপ দেৰিৰ কাৰণে। নিমখ অলপমান দি দিছোঁ সোৱাদ অনুযায়ী, আৰু বেলেগ আৰু একো নাই। নিমখটোৱে মেইন, নিমখটো জোখত দি লৈছোঁ আৰু বইল চব্জিত। মিক্স কৰি পেলানি অলপ দেৰি উতল আহিব দিম আকৌ। এতিয়া আকৌ ঢাকনখন মাৰি দিছোঁ।
গেছটো অলপ কমাই দি পেলানি উতলিব দিছোঁ। এয়া অলপ দেৰি পাছত চাওক মোক বইল চব্জি ৰেডি হৈ গ'ল। ধনিয়া পাত আছিলে কেইখিলামান ধনিয়া পাতো দি দিলোঁ তাত, কাৰণ গোন্ধটো ভাল আহিব লাগিব, সেইটো কাৰণে ধনিয়া পাতো দি দিলোঁ। অলৰেডি মোৰ বইল চব্জি ৰেডি হৈ গ'ল।